আজি চিকেন বনাইছো দেই। তেল দিলো, পিঁয়াজ দিলো আৰু এয়া জিৰা মছলা দি দিছো। তাৰপিছত হালধি নিমখ দি দিম। মছলা বেছিকৈ নিদিওঁ, অকল জিৰাটোহে দিছোঁ। এয়া নিমখ, এয়া হালধি দি দিছোঁ। এয়া লৰাই দিছোঁ। মছলা বেছি দি নবনাওঁ মই, একদম চিম্পুল। আদা, নহৰু, জলকীয়া, পিঁয়াজ আৰু জিৰা মছলা আৰু লাষ্টত মান ধনিয়া দি দিম আৰু মান ধনিয়া মেইন। চিকেন হৈ যাব। অকণমান সিজিবলৈ দিম, আলু দি দিম, পানী দি দিম, উতলাই দিম আৰু কাম তামাম। ৰেড চিলি, জিৰা, মিট মছলা এনেকৈ এগালমান নিদিওঁ আৰু জিৰাটোহে দিওঁ। এয়া হৈ গৈছে, আলু দি দিছোঁ। দুটা মানুহৰ কাৰণেহে, বেছি নাই বনোৱা, কমকৈ বনাইছোঁ। আলু দি দিলোঁ, ধুনীয়াকৈ লৰাই দিলোঁ, নিমখ হালধি দি ৰেডি হৈ গ'ল। এতিয়া অকণমান পানী দি দিম আৰু উতলাম। সিজাৰ পাছত মান ধনিয়া দি দিম, খেলা খতম। চিকেন ৰেডি। এয়া চিকেন, কি ধুনীয়া হৈছে চব। কালাৰ কি ধুনীয়া হৈছে, ৰেড চিলি নিদিয়াকৈ কালাৰ ধুনীয়া। এয়া কুহুমীয়া পানী দিলোঁ। ইয়াৰ জোলটোহে খাবলৈ ভাল, একচুৱেলি মাংসতকৈ জোলটোহে খাব লাগে। মই জোলটোহে পচন্দ কৰোঁ। এয়া ইমানটো পানী দি দিলোঁ। এতিয়া সিজাম আৰু লাষ্টত হ'ব সময়তহে আদা নহৰু পিচি দি দিম আৰু মান ধনিয়া। ফিনিচিং টাইম। এয়া আদা নহৰু দি দিম। এয়া সিজিব হৈছে আৰু সিজিছে আৰু হ'ব সময়তহে মই আদা নহৰুটো দিওঁ পিচি পেলাই। চবৰে নিয়মটো বেলেগ। এয়া দি দিছোঁ আদা নহৰু পিচি। পচন্দ হ'বও পাৰে, নহ'বও পাৰে, নিয়ম প্ৰণালীবিলাক বেলেগ বেলেগ মানুহবিলাকৰ মাংস বনোৱা। মোৰ এনেকৈ বনাইহে মই ভাল পাওঁ। মোৰ পচন্দ। এইকেইটা মোৰ মেইন মান ধনিয়া। মাংস মাছ বনালে মোক এইকেইটা লাগিবই যিকোনো প্ৰকাৰে, প্ৰিয় মোৰ কাৰণে। এতিয়া দিব হোৱা নাই কাৰণে দিয়া নাই, হ'ব সময়ত আৰু যেতিয়া নমাব হ'ব তেতিয়া দি দিম। জলকীয়া দিবলৈ মন যায়, কিন্তু জলকীয়া দিলে এতিয়া কণমানিজনীয়ে আমাক খাব নোৱাৰিব নহয়, সেইকাৰণে জলকীয়া নাই দিয়া আৰু। জলকীয়াটো মেইন আৰু জলকীয়াটো দিব পৰা নাই, খালি ছোৱালীৰ কাৰণে। এয়া অকণমান ছোৱালীলৈ কাঢ়ি লৈছোঁ, জলকীয়া দি দিব পাৰিম তেতিয়া। জলকীয়া নিদিয়াকৈ কাঢ়ি থৈ দিছোঁ ছোৱালীৰ কাৰণে আমাৰ। মাংসটো খুৱাব নোৱাৰি, আলু আৰু জোলকণ খুৱাব পাৰি ছোৱালীক। ছোৱালী এতিয়া এবছৰ হৈছেহে। এয়া থৈ ল'লোঁ ছোৱালীৰ কাৰণে।
এতিয়া জলকীয়া দি দিম আৰু এই আমাৰ মাংস বনালে নিমখৰ টেষ্টটো চাবলৈ অকণমান দিয়া হয় মাক অকণমান দিব বিচাৰিছোঁ মায়ে খাই চাওক নিমখটো জোখত হৈছেনে নাই এইটো চবৰে এটা নিয়ম আৰু জোখমতে হৈছেনে নাই বেছি নাই দিয়া অকণমান দিছোঁ এইয়া আমাৰ মাক দিছোঁ মা চা হ'ব তই হৈছেনে নাই ক না খাই পেলাই কবি দে মা জোখত হৈছে এয়া হৈ গ'ল এতিয়া মান ধনিয়াকেইটা দি দিম আৰু চিকেন আজি সমাপ্ত কৰি এয়া হৈ গ'ল হোৱাৰ পাছত এতিয়া এইয়া মান ধনিয়াটো এনেকৈ মেলি দিলোঁ ধুনীয়াকৈ দি টুকুৰা টুকুৰকৈ এতিয়া অকণমান লৰাই ফৰাই দিম আৰু ধুনীয়াকৈ এতিয়া বাঢ়িব লাগে খাব লাগে আৰু